ফ্ৰেন্ডছ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যিহেতুকে আজি কাতি বিহু চ' চাকি জ্বলাবলৈ যাম আজি আৰু আছাম ডাইৰেক্ট ৰিকমেণ্ডৰ ৰিজাল্ট দিছে সেইটোও জনাম মোৰ কেনেকুৱা হৈছে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হাই ফ্ৰেন্ডছ যিহেতুকে আছাম ডাইৰেক্টৰ ৰিকমেণ্ডৰ ৰিজাল্ট দিলে চ' ইমান এটা ৰিজাল্ট ভাল নহ'ল কাৰণ পাছ কৰিব নোৱাৰিলোঁ চ' একো নাই পাছ কৰিব নেক্সট আৰু ট্ৰাই কৰি থাকিম ঘৰৰ পৰা ওলালোঁ এয়া মনোজ গৈ আছে মোৰ লগত কাৰণ জানে আপোনালোকে আজি কাতি বিহু সেই উপলক্ষে আমি এতিয়া পথাৰত গৈ আছোঁ আমাৰ ঘৰৰ পৰা পথাৰখন প্ৰায় 2 কিলোমিটাৰ পিলপিলিৰে গৈ আছোঁ আৰু মনোজ আছে কাষতে চলাই আছে পিলপিলি চ' পথাৰত গৈ আপোনালোকক কথা কৈ আছোঁ চ' চাই থাকক আপোনালোকে গৈ আছোঁ এতিয়া পথাৰলৈকে চাকি দিবলৈ যিহেতুকে কাতি বিহুৰ উলহ জনাইছোঁ আৰু সকলোৱে চাকি জ্বলাই আছে এতিয়া আমিও জ্বলাম আৰু দুটামান আপোনালোকক কথা ক'বলৈ আজি আছে কাৰণ বৰ্তমান সময়ত উঠি অহা প্ৰজন্মই কিজানি আমাৰ এইখিনি পৰম্পৰা খেতি বুলি ক'লে আজিকালি সকলোৱে খেতি কৰিব নোখোজে কাৰণ যিহেতুকে কষ্ট বেছি হয় খেতিত সেইটো কাৰণে সকলোৱে কৰিব নোখোজে মোৰ বোধেৰে মই ভাবোঁ যে সকলোৱে আগুৱাই আহিব লাগে আৰু খেতি কৰিব লাগে কাৰণ খেতিটো নহ'লে লাহে লাহে উঠি যাব আৰু খেতি নোহোৱা হ'লে আমাৰ কি অৱস্থা হ'ব সেইটো আমি নিজেই গম পাওঁ সেইটোৱে আপোনালোকে সকলোৱে খেতিখিনি যাতে কৰে তাৰে সকলোকে জনাইছোঁ আৰু খেতিটো এইবাৰ ইমান এটা ভাল নহ'ব সেইটো কাৰণ হ'ল যে সময়ৰ বস্তু সময়ত নহ'লে ভাল নহ'বই চাগে কাৰণ পানীটো নাছিল ঠিক সময়ত আৰু এইবাৰ ইমান এটা ট্ৰেক্টৰ নাছিল পানী নাছিল আৰু হঠাতে বানপানী হৈ গ'ল সেইটোৰ কাৰণে এইবাৰ খেতিটো ইমান এটা ভাল নহ'ব চ' সেই আজি যিহেতুকে কাতি বিহু আমি চাকি গছা জ্বলাম আমি পথাৰত যেন ধানখিনি ভাল হয় এইবাৰ হৈ গ'ল আমাৰ চাকি জ্বলা চ' এতিয়া মা লক্ষ্মীৰ ওচৰত এতিয়া আমি এইটোৱে প্ৰাৰ্থনা কৰিলোঁ যে ধানখিনি যাতে ভাল হয় পোক পৰুৱা নধৰে
হাতীয়ে যাতে ইমান এটা অনিষ্ট নকৰে বা পানী ইমান এটা যেন নহয় সেইখিনি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা যেন ধানখিনি ভালে ভালে ৰাখে আৰু ভালে ভালে যেন হয় ভাল হয় যেন ধানখিনি সেই আজিৰ পৰা যিহেতুকে সিজ ওলাবকে আৰু এয়া চাওক ওলাইছেগৈ দুই এটা ওলাবলৈ আৰম্ভ কৰিছেগৈ সিজ সেয়া কাতি বিহু যিহেতু আহিল আৰু দেৱালী আহি আছে তো আপোনালোকে পাই থাকিব এতিয়াৰ পৰা ধামাকা ভিডিঅ' এয়াই আৰু আজি যিহেতু আছাম ডাইৰেক্টৰ ৰিকমেণ্ডৰ ৰিজাল্ট দিল ৰিজাল্টটো কেনেকুৱা হৈছে কি ক'ম আৰু যিহেতুকে আমি ইমান এটা ৰিজাল্ট ভাল হোৱা নাই কাৰণ আমি হ'লোঁ গৰীব মানুহ আমি হ'লোঁ খেতিয়ক সেইটো কাৰণে আমাৰ চাকৰি নহয় বুলি আমি জানো আগৰ পৰাই ধনী ধনী মানুহবিলাকৰ চাকৰি হৈছে আমি গম পাইছোঁ সেয়ে আমি সুখী হৈছোঁ কাৰণ আমি খেতিয়ক বুলি গম পাওঁ ন ত' হ'লগৈ এতিয়া গৈ থাকোঁ আহি থাক কেমেৰা কোৱালিটি ইমান এটা ভাল নহয় আৰু মনোজ পিছফালে আছে আৰু মনোজৰ ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ফ'ল' কৰিব যাই কেনে আৰু যদি কোনোবা ভাল ছোৱালী আছে তেনেহ'লে মনোজক ইনষ্টাগ্ৰামত মেছেজ দিব এটা কাৰণ ছিংগেল ন অঁ দিব দিব কাৰণ মনোজ এতিয়া ছিংগেল আছে অতি শীঘ্ৰে আপোনালোকে বুকিং কৰি লওক এয়া আমি গাড়ীত উঠি ল'লোঁ এতিয়া ঘৰলৈকে গৈ আছোঁ মনোজ কিবা কৈ দিয়া দুআষাৰ ৰাইজক ক'বলৈ লাজ লাগে নেকি কিন্তু এটা কথা কৈ দিওঁ বৰ্তমান উঠি অহা প্ৰজন্মই খেতি বুলি ক'লে কিবা জানে কওকচোন অকণমান খেতি বুলি ক'লে নাজানে নহয় আৰু নাজানিব কাৰণ বৰ্তমান সময়ত অকল গেম খেলিব দিয়ক মোবাইল লাৰিব দিয়ক সেইবোৰ ঠিকে আছে কিন্তু খেতিৰ বিষয়ে একো নাজানে আৰু এইটো হ'ল ঘৰৰ দায়িত্ব ঘৰৰ মা দেউতাকৰ দায়িত্ব খেতি বুলি ক'লে খেতিৰ বিষয়ে অকণমান হ'লেও শিকাব লাগে মা দেউতাকে আৰু এইটা হৈছে মা দেউতাকৰ দায়িত্ব চ' সকলোকে কৈছোঁ খেতিৰ বিষয়ে অকণমান শিকাওক খেতি কেনেকৈ কৰে সকলোবোৰ দেখুৱালোঁ বাৰু চ' আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ধামাকা ভিডিঅ' আহিব বাৰু